নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্নৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম এডভান্টেজ আছাম। এডভান্টেজ আছাম যেন এক আকাশ হেঁপাহৰ কলীয়া ডাৱৰ সেউজ বিপ্লৱ গঢ়াৰ, যেন এজাক অংকুৰিত বীজ শিল্প বিপ্লৱৰ। আই অসমী প্ৰকৃতিৰ বৰ জীয়ৰী, আছে পোহৰ পৰি স্ফটিক ৰূপ পোৱা, ছয় ঋতু কুজলাই তোলা নদ নদী জলধাৰ, শস্য শ্যামলা উৰ্বৰা পথাৰ। উত্তৰ পূবৰ দুৱাৰমুখ, এছিয়াৰ সমৃদ্ধিৰ খনি আই অসমী। চাহ কয়লাই ৰিঙিয়াই, খাৰুৱা তেল প্ৰাকৃতিক গেছ অসমীৰ শক্তিৰ পৰিচয়। অসম সলনি হ'ল, ধুদৰালি সজা ধুতবোৰো কাজি হ'ল। ন যুগৰ উদয়ত উপযুক্ত নেতৃত্বত অসম আজি উন্নতিৰ পথত ধাৱমান। চৌদিশে চলিছে অসমী আইৰ মন জুৰোৱা সাজোন কাচোন। ৰাস্তা ৰেলপথ আকাশী পথ সকলোতে আজি পৰিৱৰ্তনৰ জোৱাৰ। অসমী আজি বন্দিত, বিশ্বৰ চুকে কোণে আজি অসমৰ পৰিচয়। কি শিক্ষা, কি খেল, কি ব্যৱসায়, সকলোতে অসমীয়ে সন্তুষ্টিৰ হাঁহি মাৰিছে। আজি ইয়াত কেৱল উন্নতি, কেৱল শান্তি, এক যোগাত্মক পৰিৱেশ। এইবাৰ আহিল এডভান্টেজ আছামৰ দ্বিতীয় চমক। প্ৰথম চমকতে চমকিল দেশ, এইবাৰ যেন অধিক উন্নত বেশ। বিশ্ব বাণিজ্যৰ ৰথী মহাৰথী আশাৰে হৈছে অসমমুখী। অতিথি বলিয়া অসমীয়া সাজু আমি, আদৰিম গোসাঁই আদৰাদি, জাকত জিলিকাম অসম ভূমি। ধন্যবাদ।